ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ 5 নম্বৰ 2 সংখ্যাৰ বিভিন্ন প্ৰকাৰ যিটো পাঠ, সেই পাঠটোৰ সিদিনা আমি বিভাজ্যতাৰ পৰীক্ষা এই পাঠটিৰ এটা অংশ 6ৰে বিভাজ্য সংখ্যালৈ আমি পঢ়িছিলোঁ, কিন্তু তাৰে পিছৰ অংশ আমাৰ বাকী আছিল আৰু সেই অংশখিনি আজি আমি আলোচনা কৰিম। এতিয়া আমাৰ সিদিনা আমি 6ৰে বিভাজ্য সংখ্যা কি সেইটো সিমানলৈকে আমি শিকিছোঁ আৰু আজি আমি আৰম্ভ কৰিম 7ৰে বিভাজ্য সংখ্যা। এটা সংখ্যা কেতিয়া 7ৰে বিভাজ্য সেইটো আমি কেনেকৈ জানিম তাৰ কৌশলটো আমি শিকোৱা হ'ব। তেতিয়া 7ৰে বিভাজ্য সংখ্যা জানিবলৈ হ'লে আমি কি কৰিব, যিটো সংখ্যা আমি 7ৰে বিভাজ্য হ'ব না নহয় সেই যিটো পৰীক্ষা, সেই পৰীক্ষাটো কৰাৰ কাৰণে আমি কৰিম সংখ্যাটোৰ সোঁফালৰ পৰা তিনিটাকৈ সংখ্যা তৈয়াৰ কৰিব লাগিব। তিনিটা যে প্ৰথম সংখ্যাটোত প্ৰথম তিনিটা আমি ল'লো, তাৰে পিছত তিনিটা নাই, দুটা আছে, দুটা থাকিলেও কথা নাই, কিন্তু প্ৰথম তিনিটাকৈ আৰম্ভ হ'ব। প্ৰথম তিনিটাকৈ আৰম্ভ হয়, প্ৰথম তিনিটা এই যিটো আৰু ইয়াৰ পিছৰ যিটো পিছৰ টোপটোত দুটা সংখ্যা আছে, দুটা অংক আছে, দুটা অংক থাকিলেও আমাৰ কথা নাই। এতিয়া এই থুপ দুটা কোনটো থুপ ডাঙৰ, এই থুপ দুটা ডাঙৰ আছে 534 আৰু সৰু থুপটো আছে 39। এই ডাঙৰ থুপটোৰ পৰা সৰু থুপটো আমি বিয়োগ কৰিম। চাবা এতিয়া ডাঙৰটো আছে 534 534 পৰা আমি কি বিয়োগ কৰিম, দ্বিতীয়টো 39 আছে, 39টো আমি বিয়োগ কৰিম। এই যিটো 39 এইটোৰ পৰা এইটো যদি আমি বিয়োগ কৰোঁ, বিয়োগ কৰিলে বিয়োগফল আমি কি পাম, এইটো হ'ব 16 বুলি হ'ল 7, 7 ইয়াতে আছে 2 মিলে 12, 12 3 গ'লে 9 আৰু 10 4 এইটো পালো। 497। এই যিটো 497, এই 497টো এতিয়া 7ৰে বিভাজ্য হয়নে নহয় আমি চাব লাগিব। 497 7ৰে বিভাজ্য হয় নে নহয়। যদি এইটো 7ৰে বিভাজ্য হয়, এই গোটেই সংখ্যাটো 7ৰে বিভাজ্য হ'ব। আমি জানো যে এইটো 7ৰে বিভাজ্য হ'ব, কাৰণ 49 আছে, 49 7 বাৰ যাব আৰু 7 1 বাৰ যাব, গতিকে এই সংখ্যাটো 7ৰে বিভাজ্য হয়। গতিকে এইটো যদি 7ৰে বিভাজ্য হয়, এই সংখ্যাটো 7ৰে বিভাজ্য হয়। এতিয়া আমি পালো যে এনেকুৱা সংখ্যাৰ ক্ষেত্ৰত দুটাটো হৈছে, এটাৰ পৰা এটা বিয়োগ কৰিছো, এইটোত আমি পালো এই ধৰণৰ অসুবিধা কৰে। ইয়াৰ পিছত এই সংখ্যাটো চোৱাচোন, এই সংখ্যাটো কি আছে, এই সংখ্যাটো তিনিটা যদি আমি যোগ কৰো, এই তিনিটা আৰু এইটো এইটো ৰূপত তিনিটা আছে, এইটো ৰূপত তিনিটা আছে, এইটো ৰূপত মাত্ৰ এটা আছে। তেতিয়া আমি কি পদ্ধতি কৰিম, আগৰ পদ্ধতিটো ইয়াত নাথাকে। এই ক্ষেত্ৰত আমি কি কৰিব পাৰো যে তিনিটা থুপ, যেতিয়া তাৰমানে আমি ইয়াত থকা সংখ্যাৰ যিটো থুপ, এই থুপটোৰ এটা এৰি এটা, তাৰমানে এইটোৰ লগত এইটো যোগ কৰিব লাগিব, এইটোৰ লগত যদি আৰু সংখ্যা থাকিব, ইয়াৰ পিছত এইটোৰ লগত এইটো যোগ হ'ব। গতিকে এতিয়া এইটো আৰু এইটো আমি যোগ কৰিম, এইটো যোগ কৰি দিলে আমি যিটো পাম সংখ্যা, সেইটো যোগ কৰি দিলে আমি কি পাম, 414। ইয়াতে 414 যোগ এইফালে আছে 7, এই 7টো যোগ কৰি আমি কি পাম, 414 লগত 7 যোগ কৰি দিলে এইটো হ'ব 7 4 11 8, 7 8, এইটো হ'ল 2, এইটো হ'ল 4, এইটো পালো 7 4 11 8, ঠিক আছে 421। 421 পালো। এতিয়া এই সংখ্যাটো আৰু এই সংখ্যাটোৰ কোনটো ডাঙৰ, আমি দেখা পালো যে ডাঙৰ সংখ্যা হ'ল 848। গতিকে 848 যিটো ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰিম, 848 তাৰ পৰা 421 আমি বিয়োগ কৰিম। 421 বিয়োগ কৰি আমি কি পাম, অৰ্থাৎ এটা আমি ইয়াতে লিখি আমি 848 বিয়োগ 421
21 এইটো বিয়োগ কৰি আমি কি পাম 8 ৰে গেলে 7 4 ৰে গেলে 2 8 4 গেলে 4 এটো হলো 427 427 পালো এটা 427 এই 427 টো এটা হাতেৰে ডিভাইড হয় হাতেৰে ডিভাইড হ'ব আৰু হাতেৰে 42 যোগ 6 বাৰ যাব আৰু হাতত কিবা যাব একবাৰ যাব গতিকে এই সংখ্যাটো মূল সংখ্যাটো হাতেৰে ডিভাইড হ'ব গতিকে আমি হাতেৰে ডিভাইড সংখ্যাটো পাব লগা হলে অলপ মাত্ৰ আমাৰ হেৰি চাব লাগিব এই কৌশলখিনি আমি আয়ত্ত কৰিব লাগিব যে প্ৰথমতে আমি চাব লাগিব যে তিনটাৰ গোট কৰি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব বিয়োগ কৰি যদি বিয়োগফলটো হাতেৰে বিভাজ্য হয় তেতিয়াহ'লে তাৰ মানে আমি সেই সংখ্যাটো হাতেৰে বিভাজ্য বুলি কওঁ ঠিক তেনেকুৱাকে যদি আমাৰ সংখ্যা বেছিকে থাকে 6টাতকৈ বেছিকে থাকে তেতিয়া আমি কি কৰিম সংখ্যাবিলাকক তিনটাৰ গোট কৰি লৈ পেলাই এটা যোগ কৰিম আৰু যোগ কৰাৰ ফলত যেটো ডাঙৰ হ'ব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম আৰু এই বিয়োগফলটো যদি হাতেৰে হৰণ যায় তেতিয়া সেই সংখ্যাটো হাতেৰে বিভাজ্য হ'ব ইয়াৰ পিছত আহিব আঠেৰে বিভাজ্য আঠেৰে বিভাজ্য এতিয়া আমি পাম আঠেৰে বিভাজ্য সংখ্যা এই আঠেৰে বিভাজ্য সংখ্যা থাকিব লাগিব কি যে শেষৰ অংক তিনিটা যদি শেষৰ অংক তিনিটা ধৰা এটো আছে 1 0 0 2 5 0 0 8 9 32 এনেকুৱা আছে যদি শেষৰ অংক হেৰিকেইটাৰ ভিতৰত আমাৰ আমি অংক এটা লিখি লৈছো এতিয়া আমাৰ অন্তিম আঠেৰে বিভাজ্য সংখ্যা কেনেকৈ পাম যদি একক দশক আৰু শতক অৰ্থাৎ সোঁফালৰ পৰা ক্ৰমান্বয়ে তিনিটা অংক যদি শূন্য হয় একক দশক আৰু শতকৰ ঘৰত যদি শূন্য থাকে তেতিয়াহ'লে সংখ্যাটো কি হ'ব আঠেৰে বিভাজ্য হ'বই আঠেৰে বিভাজ্য হ'ব কিন্তু যদি তাৰমানে আমাৰ এনেকুৱা ক্ষেত্ৰত আঠেৰে বিভাজ্য বুলি ভাবাছো 1000 কি আছে একৰ পিঠিত আমাৰ কেইটা শূন্য আছে বা একৰ পিছত শূন্য কাটি আছে তিনটা অৰ্থাৎ একক দশক শতক এই তিনিটা শূন্য আছে গতিকে এই সংখ্যাটো আঠেৰে বিভাজ্য হ'ব তাৰ পিছত ইয়াতো তিনিটা শূন্য আছে একক দশক শতক তিনটা শূন্য আছে গতিকে এইটো আঠেৰে বিভাজ্য হ'ব কিন্তু ইয়াত একক দশক শতক ইয়াত তিনিটা শূন্য নাই গতিকে এইটো আঠেৰে বিভাজ্য হ'বনে নহয় তে প্ৰথম শব্দমতে এইটো আঠেৰে বিভাজ্য নহয় কাৰণ একক দশক শতকত যেহেতু শূন্য নাই গতিকে প্ৰথম ক্ষেত্ৰত নহয় কিন্তু দ্বিতীয় চক্ৰটো আছে নহয় দ্বিতীয় চক্ৰটোৰ মতে কি যদি একক দশক আৰু শতকৰ ঘৰৰ অংক তিনিটাই গঠন কৰা সংখ্যাটো আঠেৰে বিভাজ্য হয় তেতিয়া এই অংকটো আঠেৰে বিভাজ্য হ'ব চোৱা ইয়াত আছে কি 832 তে 832 আঠেৰে হৰণ যায় নে চোৱা আঠেৰে 8 যাব একবাৰ আঠেৰে একবাৰ যাব তিনিত বাৰ নাযায় শূন্য আৰু 32 হ'ব 32 যাব 8 4 4 যাব গতিকে 8 আৰু 832 এই সংখ্যাটো আঠেৰে বিভাজ্য গতিকে এই সংখ্যাটো বিভাজ্য গতিকে আঠেৰে বিভাজ্য সংখ্যাৰ শর্তটো হল কি যে যদি সংখ্যাটোৰ একক দশক আৰু শতকৰ ঘৰত থকা অংকটো শূন্য বা একক দশক শতকৰ অংকটো গঠন কৰা সংখ্যাটো আঠেৰে বিভাজ্য হয় তেতিয়া সেই সংখ্যাটো নিশ্চয় আঠেৰে বিভাজ্য হ'বই এইখিনি মোক বুজি পাইছা তাৰ পিছত চোৱা তাৰ পিছত আহিল নংৰে বিভাজ্য এই নংৰে বিভাজ্য হবার কারণে এটোর ক্ষেত্রে থাকিব কি যদি যিটো সংখ্যা থাকে সেই সংখ্যাটো যিমান কেইটা অংক আছে এই অংককেইটা যদি তাৰমানে নংৰে বিভাজ্য সংখ্যাটোত থকা অংক যেনেকুৱাকে এইটো এটা সংখ্যা লোৱা এই সংখ্যাটোত কি অংক আছে এই সংখ্যাটোত অংক আছে 1 5 2 3 7 আৰু এই অংককেইটা তুমি এতিয়া যোগ কৰা 5 এ 6 6 এ 8 8 3 11 11 হাতে যোগ কৰি দিলে আমি কি পালো 18 পালো এই 18 টো কি হ'ব এই 18 টো নংৰে বিভাজ্য হৈ যাব যদি
আমি জানো 9 2 গুণ 18 গতিকে 18 9 দিয়ে হৰণ যায় যদি 18 9 দিয়ে হৰণ যায় এই গোটেই সংখ্যাটো কি হ'ব 18 ৰে 9 ৰে বিভাজ্য গতিকে 9 ৰে বিভাজ্য হ'লে সংখ্যাটোত থকা অংকবিলাকৰ যোগফল 9 ৰে বিভাজ্য হ'ব গতিকে আমি 9 ৰে বিভাজ্য সংখ্যা আমি পালো ইয়াৰ পিছত আহিল 10 ৰে বিভাজ্য এইটো একো কথা নাই এইটোৰ ক্ষেত্ৰতো আমি দেখাব পাৰো যে 10 ৰে বিভাজ্য সংখ্যা আমি কি 10 ৰে বিভাজ্য সংখ্যা আপুনি যদি এককৰ ঘৰত শূন্য থাকিব লাগিব এইটো অতি সহজ যে এককৰ ঘৰত যদি শূন্য থাকে তুমি আর চাব লাগা নাই কি 10 ৰে বিভাজ্য হ'ব গতিকে এককৰ ঘৰত শূন্য আছে 10 ৰে বিভাজ্য হ'ব এককৰ ঘৰত শূন্য আছে 10 ৰে বিভাজ্য হ'ব ইয়াত এককৰ ঘৰত শূন্য নাই তো 10 ৰে বিভাজ্য নহয় ইয়াত শূন্য নাই তো 10 ৰে বিভাজ্য নহয় ইয়াৰ পিছত আমি 11 ৰে বিভাজ্য 11 ৰে বিভাজ্য ইয়াৰ ক্ষেত্ৰত এটা শব্দ আছে কি 11 ৰে বিভাজ্য সংখ্যা যেনেকুৱাকে আমাৰ 11 ৰে বিভাজ্য সংখ্যা 20 আৰু এটা আছে আমাৰ এই সংখ্যা 11 ৰে বিভাজ্য সংখ্যা চাব লাগে আমি কি পাম ইয়াৰ সংখ্যা এটা যুগ্ম স্থান অযুগ্ম স্থান এতিয়া এই সংখ্যাটো যুগ্ম স্থান কি অযুগ্ম স্থান কি আমি বুজি ল'ব লাগিব এই যুগ্ম স্থান মানে কি ধৰা দশকত এককটো এক নম্বৰ স্থানটো এটো অযুগ্ম এটো অযুগ্ম এটো যুগ্ম এটো অযুগ্ম এটো যুগ্ম এটো অযুগ্ম এটো যুগ্ম তে প্ৰথমটো যুগ্ম হয় পিছতটো দ্বিতীয়টো দশকৰ ঘৰতটো যুগ্ম শতকৰ ঘৰতটো অযুগ্ম হাজাৰৰ ঘৰতটো যুগ্ম ঠিক তেনেকুৱাতে যুগ্ম অযুগ্ম এটা আমি পাই যাম গতিকে এতিয়া আমি চাব লাগিব যে ইয়াৰ যুগ্ম আৰু অযুগ্ম স্থানৰ অংক কি কি ইয়াত চাবা যুগ্ম স্থানৰ অংক কি কি আছে 5 আমি দেখিম যুগ্ম স্থানৰ অংক এই যুগ্ম স্থানৰ অংক আছে 5 যোগ 0 যোগ 1 সমান 6 তাহলে অযুগ্ম স্থান তুমি কি আছে অযুগ্ম স্থানত আছে কি আমাৰ 8 আছে 8 পিছত আছে 7 পিছত আছে 2 এই অংকটা আমি যোগ কৰি দিম যোগ কৰি দিলে আমি কি পাম এটা 8 7 আৰু 2 তে 8 7 আছে 15 7 আছে 15 15 দুই কিমান হ'ব 17 15 হ'ব 7 আছে 15 আৰু 2 17 এতিয়া এই অংকটো ডাঙৰ গুণ ডাঙৰ অযুগ্ম স্থান 17 এতিয়া 17 ৰ পৰা সৰু কি আছে 6 এইটা যোগ কৰিলে 6 টো বিয়োগ কৰা বিয়োগ কৰিলে আমি কিমান পাম 11 পাম তে এই 11 টো বিভাজ্য নিশ্চয় হ'ব এটো 11 টো বিভাজ্য হ'ব গতিকে 11 টো যদি বিভাজ্য হয় এই সংখ্যাটো 11 টো বিভাজ্য হ'ব আমি কি পালো যেতিয়া সংখ্যাটোৰ যুগ্ম স্থান আৰু অযুগ্ম স্থানৰ অংক কেইটা যেটো পাৰ্থক্য যোগফলৰ পাৰ্থক্য এই পাৰ্থক্যটো যদি 11 ৰে বিভাজ্য হয় তেতিয়ালে সংখ্যাটো 11 ৰে বিভাজ্য অর্থাৎ যুগ্ম স্থানৰ অংকটাৰ যোগফল আৰু অযুগ্ম স্থানৰ অংকটাৰ যোগফল যেটো ডাঙৰ ডাঙৰটোৰ বা সৰুটো যেটো বিয়োগ কৰি তাৰ বিয়োগফলটো যদি 11 ৰে বিভাজ্য হয় তেতিয়ালে গোটেই সংখ্যাটো 11 ৰে বিভাজ্য ঠিক তেনেকুৱা আকৌ আমি ক'ব পাৰো যে যুগ্ম স্থান যদি এই অংকটোৰ ক্ষেত্ৰত চোৱা এই অংকটোৰ ক্ষেত্ৰত চোৱা এটো অযুগ্ম স্থান এটো যুগ্ম স্থান এটো অযুগ্ম এটো যুগ্ম তে ইয়াৰ যুগ্ম স্থানৰ অংক আছে 3 আৰু 1 তে 3 আৰু 1 যোগ কৰি দিলে কিমান পাম 4 ঠিক তেনেদৰে ইয়াৰ যুগ্ম অযুগ্ম স্থানৰ অংক আছে 3 আৰু 1 ইয়াৰ কোনো অযুগ্ম স্থানৰ অংক যোগ কৰি দিলে 4 পাম যুগ্ম স্থানটো 4 পাম 4 বাই 4 দুটা আহে সমান হয় না যদি দুটা আহে সমান হয় সমান হলেও তাৰ মানে কি সংখ্যাটো 11 ৰে বিভাজ্য যুগ্ম স্থানৰ অংক আৰু অযুগ্ম স্থানৰ অংকৰ যদি যোগফল সমান তেতিয়াহ'লে সংখ্যাটো 11 ৰে বিভাজ্য তে 11 ৰে বিভাজ্য তাৰ ক্ষেত্ৰত
আমি নিয়ম পালো যে যুগ্ম স্থানৰ অংকবিলাকৰ যোগফল আৰু অযুগ্ম স্থানৰ অংকবিলাকৰ যোগফলৰ যিটো পাৰ্থক্য সেই পাৰ্থক্যটো যদি 11ৰে বিভাজ্য হয় তেতিয়া সংখ্যাটো 11ৰে বিভাজ্য হ'ব আৰু ঠিক তেনেকৈ যুগ্ম স্থান আৰু অযুগ্ম স্থানৰ অংকবিলাকৰ যোগফল যদি সমান হয় তেতিয়াও ধৰণৰ সংখ্যাটো 11ৰে বিভাজ্য আৰু বিভাজ্যতা তোমালোকৰ পাঠ্যপুথিত দিয়া বিভাজ্যতাৰ নিয়মাৱলী ইমানে আছিল আৰু ইমানতে আমি বিভাজ্যতাৰ নিয়মাৱলী পাঠৰ সামৰণি মাৰো আৰু লগতে তোমালোকে বিভাজ্যতাৰ এই নিয়মাৱলী প্ৰয়োগ কৰি বিভিন্ন সংখ্যা পৰীক্ষা কৰি চাবা আৰু এইখিনি কৈ আজি আমাৰ এই পাঠটো সামৰণি মাৰিম।